নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ দীপাৱলীত ফটকা ফুটালে 6 মাহলৈ যাব লাগিব আপোনালোকৰ জেললৈ হয় বন্ধু বান্ধৱীসকল দীপাৱলীক লৈ এবাৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আৰক্ষীয়ে দীপাৱলীত ফটকা ফুটালে 6 মাহলৈকে যাব লাগিব আপোনালোকৰ জেললৈ ফটকা ফুটাবলৈ হাজু হৈ থকা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে এবাৰ দিল্লী আৰক্ষী দিল্লীত ভয়ংকৰ প্ৰদূষণৰ পৰা ৰক্ষা পাবলৈ কঠোৰ ব্যৱস্থা লৈছে এইবাৰ দিল্লী প্ৰশাসনে দিল্লীত মজুত কৰি ৰাখিব নোৱাৰিব ফটকাৰ বিক্ৰেতাৰ বাবে এইবাৰ কঠোৰ নিয়ম 5000 টকাৰ জৰিমনাৰ লগতে 5 বছৰ পৰ্যন্ত হ'ব পাৰে কাৰাবাস দিল্লীত AQIৰ স্তৰ হৈ পৰিছিল 401 ফটকাৰ বাবে অতি ভয়ানক পৰিস্থিতিলৈ যাব পাৰে এইবাৰ দিল্লী দীপাৱলীত ফটকা ফুটালে 6 মাহলৈকে যাব লাগিব আপোনালোকৰ জেললৈ দিল্লী আৰক্ষীয়ে জাৰি কৰিছে এই কঠোৰ নিৰ্দেশনা লগতে আজিৰ পৰৱৰ্তী খবৰ এক শিক্ষকৰ আজব কাণ্ড ধনৰ কক্ষত জালিয়াতিৰে ছাত্ৰৰ নামভৰ্তি বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি পাতিবলৈ কিমান তললৈ নামিব পাৰে এজন প্ৰধান শিক্ষক তাৰ এক জ্বলন্ত উদাহৰণ দেওকুৰা ME স্কুল পূৰ্বৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি শুকুৰ আলীক পুনৰ সভাপতি পাতিবলৈ বিদ্যালয়খনৰ প্ৰধান শিক্ষক সাইদুৰ ৰহমানে হালধীয় ME স্কুলৰ এগৰাকী দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ বয়স জালিয়াতি কৰি নামভৰ্তি কৰে বুলি অভিযোগ উত্থাপিত হৈছে ইফালে বিগত 2 নৱেম্বৰ তাৰিখে সাধাৰণ সভাৰ জৰিয়তে জালিয়াতিৰে নামভৰ্তি কৰা ভুৱা ছাত্ৰ অভিভাৱক শুকুৰ আলীক সভাপতি হিচাপে নিৰ্বাচন কৰে যদিও উক্ত ছাত্ৰজনৰ তথ্য লাভ কৰি একাংশ ৰাইজ আৰু অভিভাৱকে বিগত 4 নৱেম্বৰ তাৰিখে ৰূপশ্ৰী শিক্ষাখণ্ডৰ শিক্ষা বিষয়া প্ৰদীপ দাসক এক লিখিত অভিযোগ দাখিল কৰে শিক্ষা বিষয়াগৰাকীও বিষয়টো গুৰুত্ব সহকাৰে লৈ লগে MIS কোঅৰ্ডিনেটৰ আলম খানক তদন্ত কৰিবলৈ দিয়ে কিন্তু 4 নৱেম্বৰত অভিযোগ দাখিল কৰাৰ পাছত বিভাগীয় তদন্ত হোৱাৰ পূৰ্বে 5 বা 6 নৱেম্বৰ তাৰিখে উক্ত ভুৱা ছাত্ৰগৰাকীৰ সকলো তথ্য শিক্ষা হেতু এপৰ পৰা আঁতৰাই পেলাই বুলি প্ৰধান শিক্ষক সাইদুৰ ৰহমানে জানিবলৈ দিয়ে এই ক্ষেত্ৰত মোটা অংকৰ ধনৰ বিনিময় প্ৰধান শিক্ষক সাইদুৰ ৰহমানে MIS কোঅৰ্ডিনেটৰ আলম খানৰ জৰিয়তে ভুৱা ছাত্ৰগৰাকীৰ সকলো তথ্য শিক্ষা হেতু এপৰ পৰা ডিলিট কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে কৰবান আলীয়ে ইয়াৰ উপৰিও এই সমগ্ৰ কাণ্ডত MIS কোঅৰ্ডিনেটৰ আলম খানক জগৰীয়াও বুলি অভিযোগ উত্থাপন হৈছে সেয়েহে কোঅৰ্ডিনেটৰ আলম খান আৰু প্ৰধান শিক্ষক সাইদুৰ ৰহমানৰ বিৰুদ্ধে তদন্তৰ জৰিয়তে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে কৰবান আলীয়ে